নমস্কাৰ বন্ধু বান্ধৱী, আজি আকৌ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। হাতত খৰাহী এটা লৈ পেলাই ওলাইছোঁ, দেখিছেনে? মানে আমাৰ ঘৰতে এসোপামান জলকীয়া লাগি আছে। জলকীয়া সোপা পকি পকি মানে সৰি গৈছেগৈ। সেইটো কাৰণে ভাবিলোঁ কি ধুনীয়াকৈ খৰাহীটো লৈ গৈ পেলাই জলকীয়াখিনি লৈ আনোঁ। তাৰপিছত জলকীয়াখিনি লৈ আনিবলৈ যাওঁতে তাতে ধুনীয়াকৈ ঢেকীয়াও লাগি আছিলে, সেয়াও কেইডালমান লৈ আহিলোঁ কণীৰ সৈতে ভাজি খাবৰ কাৰণে। ইয়াত দেখিছেনে পকা জলকীয়াখিনি মই ধুনীয়াকৈ গুচাই আনি ল'লোঁ। তাৰপিছত ইয়াতে নৰসিংহ পাত কেইটামানো মই ছিগি ল'লোঁ আৰু ঢেকীয়াখিনি ছিগি পেলাই কেঁচা জলকীয়াখিনি পকা জলকীয়াখিনি লৈ ল'লোঁ। পকা জলকীয়াকেইটা ধুনীয়াকৈ লৈ লৈছোঁ, দেখিছেনে? আলু অলপমান কাটি ল'লোঁ, দালচেনি লৈছোঁ, পিঁয়াজ কেইটামান লৈ লৈছোঁ, তাৰপিছত তেজপাত কেইটামান, আদা নহৰু আৰু কেঁচা জলকীয়া কেইটামান লৈ লৈছোঁ, দেখিছেনে? ধুনীয়াকৈ এইখিনিতে লৈ পেলাই এতিয়া মই কি বনাব ওলাইছোঁ গম পাইছেনে? আজি মই পাৰ মাংসৰ জোল বনাব ওলাইছোঁ। যিহেতু গাটো বহুত দুৰ্বল লাগি আছে ন, সেইটো কাৰণে মাৰো মানে ল' প্ৰেছাৰ আৰু দেউতাৰো ল' প্ৰেছাৰ দেখি পেলাই পাৰ মাংস বনাওঁ বুলি ভাবিলোঁ। তাৰপিছত যি বস্তু লাগে সেইখিনি মই যোগাৰ কৰি ল'লোঁ। এই গোটেইখিনি বস্তুটো মই মিক্সাৰত পিচি ল'ম। এইখিনি দেখিছেনে কি ধুনীয়াকৈ মই পিচি লৈছোঁ। পিচি লৈ পেলাই এতিয়া মাংসখিনি কেনেকৈ বনাওঁ চাওঁ আহকচোন। পাৰ মাংসখিনি চাওকচোন কি ধুনীয়া একদম ৰঙা হৈ আছে ন, খাবৰ কাৰণে খুব ভাল লাগে। আপোনালোকে কোনে কোনে খাই ভাল পায় কমেণ্টত জনাবচোন। তাৰপিছত মই কেৰাহী পাতি দিলোঁ। কেৰাহী পাতি দি পেলাই মই ইয়াতে তেল দি দিছোঁ। তেল দি পেলাই এইখিনি মই গৰম হ'বলৈ দিম ধুনীয়াকৈ। তেলখিনি দি লৈছোঁ, কেৰাহীখন গৰম হোৱা দেখি পেলাই তেলখিনি ধুনীয়াকৈ দি ল'ম। দি পেলাই মই এতিয়া গৰম হ'বলৈ দিম। আপোনালোকে কেনেকৈ খাই পাৰ মাংস মোক জনাবচোন। দেখিছেনে তেলখিনি দি দিলোঁ। এইখিনি গৰম হোৱা দেখি পেলাই তেজপাতকেইটা দি দিছোঁ। আমাৰ বৰমাহঁতৰ ঘৰতে তেজপাতৰ গছ এজোপা আছে দেই, তাকে তাৰ পৰাই ছিগি আনিলোঁ, সেইটো কাৰণে ইমান ফ্ৰেছ হৈ আছে। তাৰপিছত দালচেনি দুটা দি পেলাই মই তেজপাতখিনি ইয়াতে ধুনীয়াকৈ দি দিম। তেজপাতখিনি দি পেলাই অকণমান টাইম সিজিব দিম। দি পেলাই ইয়াতে মছলাখিনি যোনটো পেষ্ট বনাইছিলোঁ, পিঁয়াজ নহৰু আদি কৰি যিখিনি পেষ্ট বনাইছিলোঁ, সেই গোটেইখিনি পেষ্ট দি পেলাই এইখিনি ধুনীয়াকৈ ভাজি ল'ম। দেখিছেনে গোটেইখিনি পেষ্ট মই দি দিছোঁ। দি পেলাই এইখিনি মছলাখিনি এতিয়া মই ধুনীয়াকৈ ভাজিম। মছলাৰ পানীটো নাইকিয়া কৰি পেলাম আৰু ধুনীয়াকৈ ভাজি থাকিম। দেখিছেনে কি ধুনীয়াকৈ ভাজি আছোঁ। পাৰ মাংস বোলে ল' প্ৰেছাৰ থাকিলে খাব লাগে, সেইটো কাৰণে বনাইছোঁ। আৰু বিশেষকৈ ইমান খাই মই ইমান এটা ভাল নাপাওঁ বাৰু। আমাৰ মা আৰু দেউতাৰ কাৰণেহে মই বনাবলগীয়া আছে। যিহেতু মোৰ গাটোও দুৰ্বল লাগি আছে, পাৰ মাংস খাব লাগে বুলি কোৱা দেখি পেলাই ময়ো ধুনীয়াকৈ খাবৰ কাৰণে বনাই লৈছোঁ। অলপমান জুতি পুতি লগাকৈ বনালেহে খাবলৈ মন যায় ন। তাৰপিছত মই ইয়াত ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি হোৱা দেখি পেলাই ইয়াতে মই এতিয়া নিমখ আৰু যি দিব লাগে গোটেইখিনি মা মছলা মই দি দিম। বিশেষ মা মছলাটো মই ইমান নিদিওঁৱেই, তেওঁ যি লাগতিয়াল হয় মানে জিৰা গুড়াটোতো দিবই লাগিব আৰু জালুক, তাৰপিছত নিমখ দি পেলাই হালধি দি পেলাই এইখিনি মই এতিয়া আৰু ধুনীয়াকৈ ভাজিম। প্ৰয়োজন অনুসৰি নিমখ হালধি দি পেলাই ইয়াতে জালুকৰ গুড়া অলপমান দি পেলাই ধুনীয়াকৈ মই ভাজি ল'ম। জিৰা গুড়া অলপমানো দি দিছোঁ, দেখিছেনে? দি পেলাই এইখিনি মই এতিয়া ধুনীয়াকৈ ভাজিম, মিক্স কৰি দিম আৰু যাতে নিমখখিনি মিক্স হৈ যায় মছলাৰ লগত। এইখিনি মিক্স হোৱা দেখি পেলাই মই ইয়াতে এতিয়া মাংসখিনিও দি দিম। ইয়াতে মই নৰসিংহৰ পাত দুটামানো দিছোঁ, মানে দিওঁতে মই ক'বলৈ পাহৰি গ'লোঁগৈ। নৰসিংহ পাত দুটামানো ধুনীয়াকৈ দি দিছোঁ। তাৰপিছত মই এতিয়া মাংসখিনি দি পেলাই এইখিনি এতিয়া ভাজি থাকিম ধুনীয়াকৈ। আধা সিজালৈকে মই ধুনীয়াকৈ ভাজি ল'ম। মা মছলা যাতে মাংসৰ ভিতৰত সোমাই যায় আৰু সেনেকুৱাকৈ ভাজি থাকিম। দেখিছেনে মই ধুনীয়াকৈ ভাজি আছোঁ। এতিয়া গোটেই মা মছলা মানে লাগি যোৱাকৈ ভাজিম আৰু। আকৌ চাইডত গৰম পানী কৰিয়ে থৈ দিছোঁ। এইখিনি বনাই হোৱাৰ লগে লগে ইয়াত গৰম পানী দিবৰ কাৰণে। ইয়াতে মই ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লৈ পেলাই ভাজি হৈছেই, দেখিছেনে কি ধুনীয়াকৈ সিজিছে। প্ৰায় আধা সিজা হ'লেই একদম। এতিয়া ধুনীয়াকৈ ভাজি হৈছে আৰু মোৰ ইয়াতে মই আলু কিপিচ দি দিম। আলু কিপিচ দি পেলাই আলু কিপিচো ভাজিম। আলু কিপিচটোতো মা মছলা আৰু আলু নিমখ সোমাব লাগিব নহয়, সেইটো কাৰণে আলু কিপিচ দি পেলাই আলু কিপিচো ধুনীয়াকৈ ভাজি ল'ম। পাৰ মাংস ইয়াত দুটা পাৰহৰ মাংস। পাৰ মাংস যিহেতু ইমান নোলায়েই, সেইটো কাৰণে আলু চালু অলপমান সৰহকৈ দি পেলাই জোল কৰি খাম বুলিয়ে লৈছোঁ। কাৰণ জোলটোতে ভিটামিন থাকে ন, সেইটো কাৰণে আলু অলপমান সৰহকৈ দি পেলাই ধুনীয়াকৈ মই এতিয়া ভাজি ল'ম।
ভাজি হোৱা দেখি পেলাই মই ছাইডতে গৰম পানী কৰি থৈ দিছিলোঁ। গৰম পানীখিনিও মই ইয়াতে দি দিছোঁ। দি পেলাই এইখিনি মই ধুনীয়াকৈ উতলাম। অকণমান পানী প্ৰথমে দি দিছোঁ। দি পেলাই মানে অকণমান আলুখিনি সিজালৈ চাম। তাৰপিছত আৰু অলপমান পানী দি পেলাই ধুনীয়াকৈ উতলাম। এইখিনি সিজোৱাৰ পিছত মই আৰু অলপ পানী এড কৰি দিম। দেখিছেনে? এইখিনি সিজোৱা দেখি পেলাই আৰু অলপমান পানী দি পেলাই মই এইখিনি ধুনীয়াকৈ একদম আলু সিজি যোৱালৈকে একদম বইল কৰি থাকিম। সময় লাগিব বাৰু, বনাওঁতে অলপ সময় লাগেই যিহেতু। এইখিনি আৰু সিজিব লাগিব। সিজি পেলাই অলপমান থুপথুপীয়া হ'লে খাই ভাল লাগে ন? সেয়া মই ধুনীয়াকৈ সিজাই লৈছোঁ, দেখিছেনে? ইয়াতে এতিয়া মই আকৌ এটা বস্তু এড কৰিম, মানে জালুকৰ গুড়া মানে আৰু অলপমান সৰহকৈ দিম। মানে চৰ্দি তৰ্দি লাগি থাকিলে চৰ্দি তৰ্দিও ভাল হৈ যাব। দি পেলাই এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি পেলাই আৰু অলপমান উতলাই পেলাই ধুনীয়াকৈ খাবলৈ বাঢ়িম আৰু। এয়া প্ৰায় তৰকাৰীখিনি হৈছেহি মোৰ। দেখিছেনে? ধুনীয়াকৈ মই একদম গোটা কৰি দিলোঁ তৰকাৰীখন। এয়া মই বনাই হ'লেই আৰু তৰকাৰীখন। ৰেচিপিটো কেনেকুৱা পালে কমেণ্টত জনাব নাপাহৰিব দেই। ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ। আৰু কোনে কোনে পাৰ মাংস খাই ভাল পায় কমেণ্টত জনাবচোন।